दिनै जोङो माइबारियाव थाइगिर बिखङाव थाव गोथां आरो सल्टा होनानै दिनै जोङो माइ ओंखारनाय समाव एम्फौ एनलाया बे माइनि बिबारखौ जानानै नस्थ' दा खालामथों बेनिखायनो जोङो दिनैहाय बे माइबारि गेजेराव फैनानै बयहाबो गावबा गावनि दुब्लियाव बे बाथिखौ सावनाय जायो आरो जोङो लोक्षि बिमानाव बेखौनो आसा खालामो जोंनि जे गायनानै दोननाय बे माइया मोजाङै बिदां गोलाव जाथों आरो बे माइखौ जानानै जोङो थाजिम जानो हाथों बेखौनो जोङो आसा खालामनानै लोक्षि बिमानि खाथियाव जोङो दिनैहाय बे बाथिखौ सावनाय जायो आरो न'आवहाय जोङो थुलसि बिफां गुदियाव बाथि सावनानै जोङो खुलुमसननानै इसोरनि खाथियाव जोङो गासै न'खर गामि रायजो राजा बयबो ग्रें ग्रेङै बे गायनानै दोननाय फसलखौ जानानै गोबाव सम थांनानै थाथों बेखौनो आसा खालामनानै जोङो दिनै बे बाथिखौ सावनाय जायो। নিজৰ পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে কি ক'ব? হয়, আমি কাতি বিহুত কিবা যে মা লক্ষীক আৰাধনা কৰি খেতি পথাৰত যাতে পোক পৰুৱা নহয় তাৰ বাবে আমি মানে কাতি বিহুৰ দিনাখন কিবা খেতি পথাৰত বন্তি জ্বলাওঁ, ঘৰতো আমি বন্তি জ্বলাওঁ, আকাশ বন্তিও জ্বলাই কিছুমানে, যাৰ এইবিলাক নিয়ম আছে আৰু এইটোৱে আমি মা লক্ষীৰ ওচৰত মানে আমাৰ খেতি পথাৰ যাতে ভালে ভালে ৰাখে তাৰ বাবে আমি প্ৰাৰ্থনা কৰোঁ। মূলতে কি কৰে আজিৰ দিনটোত? আজিৰ দিনত আমি এই যে ঔটেঙাৰ চাকি জ্বলাওঁ, তাৰপিছত তুলসী গছ ৰুই তুলসীৰ তলত বন্তি জ্বলাওঁ, তাৰপিছত কিছুমানে আকৌ এই ভগা বুলি কয় সেইটোও জ্বলায়, এইখিনি কৰে। আমি মানৱ জাতি যিমানে আমি আধুনিকতাৰ কবলত খোজ নিদিওঁ কিয় আধুনিকতাৰ লগে লগে আমাৰ পৰম্পৰা জীয়াই ৰাখি আমি আগবাঢ়ি যাব লাগিব। পৰম্পৰাক বাদ দি আধুনিকতা সম্পূৰ্ণ নহয়, গতিকে পৰম্পৰাৰ লগে লগে আমি আধুনিকতাৰ ফালে আগবাঢ়ি যাম আৰু সেই ক্ষেত্ৰত আমি কোচ ৰাজবংশী জনগোষ্ঠীয়ে আমাৰ লোকসমাজত যিবিলাক পৰম্পৰাগত লোকাচাৰ লোক উৎসৱ আছে সেইবিলাক আমি পালন কৰি আহিছোঁ। তাৰে এটা অংশ হিচাপে আমাৰ কাতিগাছা, এই কাতিগাছাৰ মূল উদ্দেশ্যটো হৈছে যে ধান খেতি ভাল হোৱা আৰু এই চাকি জ্বলোৱা প্ৰথাটো হৈছে যে ধান খেতিত পোক পৰুৱাবিলাকে ধান খেতি নষ্ট কৰে, যাতে ধান খেতি পোক পৰুৱাবিলাকে নষ্ট কৰিব নোৱাৰে, তাৰ কাৰণেই সেই উদ্দেশ্য আগত ৰাখিয়েই আমাৰ এই কাতিগাছা প্ৰতি বছৰে পালন কৰি অহা হৈছে। দেখা যায় আজিৰ যুৱ প্ৰজন্মই মানে নতুন প্ৰজন্মই নিজৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি অনীহা বহুত ক্ষেত্ৰত প্ৰকাশ কৰা যায়, তেওঁলোকে কি আহ্বান জনাব? বৰ্তমান সময়ত ভাষা সংস্কৃতিৰ প্ৰতি যিমানে আমাৰ অনীহা নাহক কিয় গ্ৰন্থ অধ্যয়ন হৈছে মূল। আমাৰ ইতিহাস অধ্যয়নৰ লগে লগে পৰম্পৰাগত যি বিভিন্ন জাতি জনগোষ্ঠীৰ যি পৰম্পৰা লোকাচাৰ আছে সেইবিলাক অধ্যয়ন অত্যন্ত প্ৰয়োজনীয়। কেৱল বিশ্বায়নৰ খোজত আমি খোজ দিলেই নহ'ব, তাৰ লগে লগে বিশ্বায়নৰ কবলত খোজ মিলাবলৈ গ'লে পৰম্পৰাগত যিবিলাক আমাৰ ভাষা সংস্কৃতি আছে সেই ভাষা সংস্কৃতিবিলাক আমি আগবঢ়াই লৈ যাব লাগিব।